মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু দীক্ষা এপৰ নাম শুনিছানে? বহুতে শুনিছা আৰু কিছুমানে হয়তো শুনা নাই। আহাচোন আজি আমি দীক্ষা এপটো কেনেদৰে আমাৰ মোবাইল ফোনত ডাউনলোড কৰিম আৰু কেনেদৰে আমি ব্যৱহাৰ কৰিম তাকে শিকো আহা। প্ৰথমতে তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰ সকলোৱে জানাই নহয়, তোমালোকে মোবাইল ফোনত প্লে ষ্ট'ৰ ব্যৱহাৰ কৰা। কিহৰ কাৰণে? গেম ডাউনলোড কৰিব। আজি আমি পঢ়াৰ লগত সম্পৰ্ক থকা কিবা এটা ডাউনলোড কৰিবলৈ শিকো আহাচোন। প্লে ষ্ট'ৰত যাবা প্ৰথমতে। প্লে ষ্ট'ৰত যোৱাৰ পিছত ওপৰত যি তোমালোকে দেখা পাইছা বাৰডাল, তাত তোমালোকে দীক্ষা বুলি লিখি দিবা। তলত এই চিনটো আহিছে দীক্ষা প্লেটফৰ্ম ফৰ স্কুল এডুকেশ্যন, তাতে টিপি দিয়া। আৰু এতিয়া ইয়াতে তোমাৰ যিটো দেখা পাইছা ইনষ্টল বুলি গ্ৰীণ কালাৰ আহিছে ন, সেউজীয়া ৰঙত, তাতে টিপি দিয়া। আৰু দিয়াৰ লগে লগে এতিয়া ই ডাউনলোড হ'বলৈ আৰম্ভ কৰিব। অলপ সময় ল'ব ডাউনলোড হওঁতে, অলপ সময় ৰৈ দিয়া, চাই থাকা। এইটো ঘূৰি আছে, ঘূৰি ঘূৰি যেতিয়া এইটো 100 হ'ব এইটো ইনষ্টল হ'ব। আৰু এতিয়া চোৱা এইটো গ্ৰীণ কালাৰ আহিলে। এতিয়া আমি ইয়াতে অ'পেন কৰিব পাৰোঁ বা আমি বেক কৰিম। আমি প্লে ষ্ট'ৰত সোমাই আছোঁ যিহেতু, প্লে ষ্ট'ৰৰ পৰা ওলাই আহিলোঁ। আহি এতিয়া দেখা পাইছোঁ স্ক্ৰীণত এইটো দীক্ষাটো ইয়াতে ডাউনলোড হৈ গ'ল। এতিয়া আমি দীক্ষাটো ইয়াতে অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এতিয়া আমি ইয়াতে দেখা পাম এখন স্ক্ৰীণ ওলাইছে। ইয়াতে আমাৰ বেলেগ বেলেগ ভাষা কিছুমান আছে। আমি ইয়াতে ইংলিছটো ছিলেক্ট কৰিম। অসমীয়াও কৰিব পাৰা, ইংলিছটো বেছি সহজ হ'ব মোৰ মতে। তোমালোকে ইংলিছটো কৰিলা, কণ্টিনিউ কৰি দিয়া তলত নীলা লাইনটোত। ইয়াতে আমি বেলেগ বেলেগ অপশ্যন পাম। টিচাৰৰ আছে, ষ্টুডেণ্টৰ আছে, হেড টিচাৰৰ আছে, পেৰেণ্টৰ আছে, আদাৰ্ছ। গতিকে আমি যিহেতু এতিয়া ষ্টুডেণ্ট হিচাপে কৰিম, গতিকে আমি ইয়াতে ষ্টুডেণ্টত টিপি দিম। দিয়াৰ লগে লগে তলত আহিব ছিলেক্ট বৰ্ড, এই নীলাটোত টিপি দিম। নীলাটোত টিপি দিয়াৰ পিছত এতিয়া ছিলেক্ট বৰ্ড কৰিম। ইয়াতে বহুত বৰ্ড দিয়া আছে। আমি ইয়াতে ষ্টেট আছাম ছিলেক্ট কৰিম। এতিয়া মিডিয়াম, আমাৰ মিডিয়াম অসমীয়া, গতিকে আছামিজ ছিলেক্ট কৰিম। এতিয়া ইয়াতে ক্লাছ, আমি ইয়াতে ক্লাছবিলাক আমি একদম 12 পাম। আমি এতিয়া ধৰা মই এতিয়া যিটো তুমি টিপি দিবা সেইটোৱে নীলা ৰঙৰ হ'ব। মই এতিয়া ক্লাছ 5 ছিলেক্ট কৰিছোঁ, নীলা ৰঙৰ হৈছে। 3 ছিলেক্ট কৰিছোঁ, 3 আহিছে, 2 আহিছে। এতিয়া ক্লাছ 5 কৰিম ধৰা। ক্লাছ 5 কৰিলোঁ, এতিয়া এইটো ছাবমিট কৰি দিম। দিলে এইটো কণ্টিনিউ হ'ল, কণ্টিনিউ হ'ব। কণ্টিনিউ হৈ এতিয়া ইয়াতে আমাৰ ক্লাছ ৱাইজ ইয়াতে আমাৰ কিতাপবিলাক ওলাই আহিব। এতিয়া আমি ইয়াতে নিজৰ পচন্দ মতে যিটো কিতাপ লাগে বা যিটো ক্লাছ লাগে আমি ইয়াতে উলিয়াই তাৰে পৰা আমি পাঠবিলাক চাবলৈ পাৰিম। ইয়াত আমি অংকুৰণ বা আমি আৰু আমাৰ পৰিৱেশ, নতুন গণিত, এই কিতাপকেইখন ইয়াতে দেখা পাইছোঁ, হয়নে? ইয়াৰে পৰা আমি যিকোনো এটা পাঠ যদি আমি ছিলেক্ট কৰোঁ, প্ৰথমতে কিতাপখন ছিলেক্ট কৰি ল'ম। তাৰপিছত যেতিয়া আমি পাঠ এটা ছিলেক্ট কৰিম, কৰাৰ পিছত ইয়াতে আমি বিভিন্ন ধৰণৰ ভিডিঅ' বা কিছুমান আমি প্ৰশ্ন উত্তৰ, গেমৰ দৰে প্ৰশ্নটো আমি দেখা পাম, উত্তৰটো থাকিব, আমি উত্তৰবিলাক কৰিব পাৰিম। লগে লগে আমি নম্বৰবিলাকো চাব পাৰিম। এইটো যিটো ওপৰত দিয়া আছে ভিডিঅ', ইয়াতে আমাৰ পাঠবিলাক দেখা পাইছা তোমালোকে। এইবিলাক আমাৰ পাঠবিলাকৰ নামবিলাকৰ লগত দিয়া আছে অসমীয়াৰ। ইয়াতে আমাৰ এইবিলাক ওপৰত দেখা পাইছোঁ আমি। এইটো এইটো ভিডিঅ' আছে, ডকুমেণ্টছ আছে, এইটো ইণ্টাৰেক্টিভ আছে। ইণ্টাৰেক্টিভত আমি গ'লে কিছুমান এই গেমৰ দৰে মই যে কৈছোঁ, এইবিলাক তোমালোকে ইয়াতে প্লে' কৰিলে খেলিব পাৰিবা। তোমালোকে খেলাও হ'ব, লগতে তোমালোকে বস্তু শিকিবও পাৰিবা। ইয়াতে ডাউনলোড কণ্টেণ্টটো প্লে আছে, এইটো টিপি ডাউনলোড কৰিলে এইটো তোমাৰ মোবাইলত ছেভ কৰিব পাৰিবা। মোবাইলত ছেভ কৰি দিলা, ডাউনলোডত টিপি দিবা আৰু তেনেদৰে তোমালোকে পাঠবিলাক ভালদৰে শিকিব পাৰিবা। তোমালোকে ঘৰত এনেই থকাতকৈ যদি এইটো দীক্ষা এপটো উলিয়াই লোৱা আৰু ইয়াৰ যিকোনো এটা পাঠ এনেই চায়ো থাকা, তোমালোকৰ বহুখিনি লাভ হ'ব। সেইকাৰণে তোমালোকে এইটো
সকলোৱে ধুনীয়াকৈ ডাউনলোড কৰি লোৱা। এইটো আমি আৰু আমাৰ পৰিৱেশ। ইয়াতো তোমালোকে দেখিবা ভিডিঅ' আছে, ইণ্টাৰেক্টিভ কিছুমান কণ্টেণ্ট আছে। এইবিলাক তোমালোকে কৰিবা আৰু লগে লগে প্ৰশ্ন উত্তৰবিলাক দিয়া থাকিব। প্ৰশ্ন উত্তৰ কৰিবা। প্ৰশ্ন উত্তৰ কৰি যেতিয়া উত্তৰটো যদি তুমি ভুলকৈও দিছা, উত্তৰটো শুদ্ধকৈ দি দিব তোমাক। তুমি কিমান নম্বৰ পাইছা সেইখিনিও দেখিবা। সকলোবিলাক পাঠে আমি ইয়াতে পাম, কিন্তু ইয়াতে আমি ইংৰাজীটো পোৱা নাই। কিয় পোৱা নাই? ইংৰাজীৰ কাৰণে আমি যাব লাগিব ইংলিছ মিডিয়ামত। ইংলিছ মিডিয়ামটো চিলেক্ট কৰিবা। ওপৰত নীলা হৈছে যে ইংলিছ মিডিয়ামটো চিলেক্ট কৰিলে ইয়াতে তুমি চোৱা, এইটো বিগিনাৰ্ছ ইংলিছ 5 বুলি আহিছে। সেইটো টিপি দিয়া। এতিয়া তুমি ইয়াতে ক্লাছ 5ৰ ইংৰাজীৰ গোটেই পাঠবিলাকৰ ভিডিঅ' ইণ্টাৰেক্টিভ কণ্টেণ্ট কিছুমান পাবা। তোমালোকে কবিতা পঢ়িবৰ কাৰণে কবিতা লোৱা। কবিতাটো কেনেকৈ উচ্চাৰণ কৰিব লাগিব তোমালোকে ইয়াতে শিকিব পাৰিবা। সকলো ধৰণৰ কণ্টেণ্টে ইয়াতে পাবা। মই আশা কৰিছোঁ তোমালোকে চাগে ভালদৰে বুজি পাইছা। এতিয়া তোমালোকে চোৱাচোন, এইটো নিজে কৰা। বহুত সহজ হয় আৰু বহুত ভাল লাগিব। বহুত পঢ়া কথা শিকিব পাৰিবা। আজিলৈ ইমানখিনিয়ে।